আমি আমাৰ নিজৰ সপোনসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ যোৱাৰ পথত জীৱনত কেতিয়াবা আমি তৰ্কত লিপ্ত হওঁ, বিফলতাৰ সন্মুখীন হওঁ আৰু কেতিয়াবা সন্দেহৰ আৱৰ্তত সোমাই পৰোঁ। এনেধৰণৰ বাধাসমূহে আমাৰ ইচ্ছাশক্তিৰ ওপৰত বিয়োগাত্মক প্ৰভাৱ পেলায়। কিন্তু কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু আত্মবিশ্বাসৰ বলেৰে এনে বাধা আঁতৰাই সীমাহীন সফলতা অৰ্জন কৰিব পৰা যায়। এনে সফলতাৰ যাত্ৰাৰ পথত আমি কেতিয়াবা অতি কম সময়ৰ ভিতৰতে বেছি সফল হ'বলৈ চেষ্টা কৰাৰ উপৰিও কোনো সময়ত সন্মুখীন হ'বলগীয়া সাধাৰণ আৰু অনিবাৰ্য বাধাসমূহক দূৰ কৰাত ব্যস্ত হৈ আমি পথভ্ৰষ্ট হৈ পৰোঁ। প্ৰিয় বন্ধু, খেতিয়ক এজনে ভগৱানৰ পৰা এবছৰৰ বাবে বতৰ নিয়ন্ত্ৰণৰ ক্ষমতা পায়ো তেওঁৰ লগত কি ঘটিল শুনো আহকচোন। এখন গাঁৱত এজন ধাৰ্মিক খেতিয়ক আছিল। তেওঁৰ ফচলসমূহ প্ৰায় প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱত নষ্ট হৈ গৈছিল। কেতিয়াবা বানপানী আহি, কেতিয়াবা খৰাঙৰ বাবে, কেতিয়াবা গৰম বেছি, কেতিয়াবা আকৌ ঠাণ্ডা বেছি ইত্যাদি কাৰণত তেওঁ শস্য নষ্ট হৈ যায়। এদিন খেতিয়কজন অসন্তুলনীয় বতৰৰ প্ৰভাৱত প্ৰায় শস্যসমূহ নষ্ট হোৱাৰ দুখত মন্দিৰলৈ গৈ ভগৱানক ক'বলৈ ধৰিলে, যদিও তুমি পৰমাত্মা, কিন্তু তথাপিও মোৰ অনুভৱ হয় যে তোমাৰ খেতি বাতিৰ নিয়ম প্ৰণালীৰ বিষয়ে অকণমানো খবৰ নাই। কৃপা কৰি মাত্ৰ এবাৰ মোৰ মতে জলবায়ু পৰিৱৰ্তন হ'বলৈ দিয়া, তাৰপিছত চাবা মই কিদৰে ধানৰ ভঁৰাল ভৰাওঁ। এনেতে তেওঁ এক আকাশবাণী শুনা পালে। তথাস্তু, হে বন্ধু, আজিৰ পৰা তুমি যিদৰে বিচাৰা সেইদৰেই জলবায়ু পৰিৱৰ্তন হ'ব। এই বছৰ বতৰ পৰিচালনা কৰাৰ দায়িত্ব তোমাক দিলোঁ। খেতিয়কজনৰ আনন্দত সীমা নাইকিয়া হ'ল। সেই বছৰ ভগৱানে নিজৰ অনুসৰি একো নকৰিলে আৰু খেতিয়কজনে যেতিয়াই বিচাৰে তেতিয়াই ৰ'দ, যেতিয়াই বিচাৰে তেতিয়াই বৰষুণ হৈ গৈছিল। কিন্তু তেওঁ কোনোদিনে ধুমুহা, প্ৰলয় আদি আহিবলৈ নিদিলে। সময়ৰ লগে লগে ধান গছবোৰ লহপহকৈ বাঢ়িবলৈ ধৰিলে। আনবাৰতকৈ এইবাৰ শস্যও বেছিকৈ লাগিল। তাকে দেখি খেতিয়কজনৰ আনন্দত ঠাই নাইকিয়া হ'ল। লাহে লাহে ধান কটাৰ সময় আহিল। খেতিয়কজনে বহুত আনন্দৰে খেতি চপাবলৈ গ'ল। ধান কাটিবলৈ বুলি যেতিয়াই তেওঁ খেতিডৰাত সোমাল, তেওঁৰ শস্যৰ অৱস্থা দেখি দুখত ভাগি পৰিল আৰু তেওঁৰ আশাত চেঁচা পানী পৰিল। কিয়নো তেওঁ দেখা পালে যে খেতিডৰাত ধানৰ সলনি পতানহে লাগি আছে। খেতিয়কজনে দুখত চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, হে ভগৱান, এয়া কি হৈ গ'ল? এনেতে তেওঁ এক আকাশবাণী শুনা পালে। হে বন্ধু, এয়া তোমাৰ কৰ্মৰ ফল। তুমি শস্য নষ্ট হোৱাৰ ভয়ত অলপো বতাহ, ধুমুহা, প্ৰলয় আদি আহিবলৈ নিদিলা। বৰঞ্চ এই প্ৰলয়সমূহৰ জৰিয়তেই প্ৰত্যেক শস্যই শক্তি পায় আৰু সেই নানান প্ৰলয়সমূহৰ মাজতো নিজৰ সংঘৰ্ষ অটুট ৰাখি শস্যত গুটি ধৰে, লগতে নিজৰ দৰে হাজাৰ হাজাৰ বীজকো জন্ম দিয়ে। কিন্তু বতাহ, ধুমুহা, প্ৰলয় আদিত খেতি নষ্ট হোৱাৰ ভয়ত তুমি কোনোদিনে শস্যসমূহক এনে সমস্যাৰ সন্মুখীন হ'বলৈ নিদিলা। ফলত আজি খেতিডৰাত ধানৰ সলনি পতানহে লাগি আছে। সেই কথা শুনি খেতিয়কজনৰ তেওঁ কৰা ভুলসমূহৰ অনুভৱ হ'ল। প্ৰিয় বন্ধু, জীৱনত যেতিয়ালৈকে কোনো বাধা নাহে তেতিয়ালৈকে নিজৰ যোগ্যতাসমূহৰো অনুভৱ নহয় যে আমি কিমান শক্তিশালী। বৰঞ্চ যদি সমস্যাসমূহক অতিক্ৰম কৰিবলৈ নিজৰ 100% শক্তিৰে চেষ্টা কৰোঁ, তেতিয়া কিন্তু লক্ষ্যটো বহুত বেছি দূৰত নাথাকে। প্ৰিয় বন্ধু, খন্তেক চকুহাল মুদি এক মুহূৰ্তৰ কাৰণে ভাবি চাওকচোন, যদি আপুনি জীৱনত কোনোদিন তিতাৰ সোৱাদ লৈ আৰু আন্ধাৰৰ সন্মুখীন হৈ নাপালেহেঁতেন, তেতিয়া বাৰু আপুনি মিঠাৰ সোৱাদ আৰু পোহৰৰ আমেজ অনুভৱ কৰিব পাৰিলেহেঁতেন নে? প্ৰিয় বন্ধু, এই সম্পৰ্কত আপোনাৰ মতামত কি মোক কমেণ্ট বক্সত অৱশ্যেই জনাব। তাৰোপৰি ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'সমূহ উপভোগ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি থ'ব। পুনৰ পিছৰটো ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।